জনপ্ৰিয় সুৰুজমুখী ধাৰাবাহিকখনৰ আজিৰ খণ্ডটি চাবৰ বাবে বহুত বেছি ভাল লাগিব কিয়নো আজিৰ খণ্ডটিত আপোনালোকে দেখিবলৈ পাব শুনে ৰত্নক তই আসলতে আমাক এৰি কিয় যাব খুজিছিলি ইমানে আমি কষ্ট দিছুনে তোক এই বুলি প্ৰশ্ন কৰাত ৰত্নই তোমালোকে মোক কোনো ধৰণৰ কষ্ট দিয়া নাই মোৰহে কষ্ট তোমালোকে সহ্য কৰিব নোৱাৰিবি বুলি মই এই কামটো কৰিছো এই বুলি দাদেকক কয় আনফালে আপোনালোকে দেখিবলৈ পাব শুনে শেৱালিক ইমান দিনে যে মই সিহঁতৰ কাৰণে ইমান কষ্ট কৰিলো সকলোবোৰ যে এতিয়া ফুল মই ভুল ভাবি আছিলো মই ইহঁতৰ কাৰণে একোই কৰিব পৰা নাই এই বুলি শেৱালিক কয় এতিয়া বাৰু শেৱালি অহাৰ পৰাই ঘৰখন ধ্বংসৰ ফালে গতি কৰি আছে নেকি বাৰু ৰত্নই শেৱালিৰ বাবে সেই কামটো কৰিছিল নেকি জানিবলৈ পাব আপোনালোকে আজিৰ সম্পূৰ্ণ খণ্ডটিত গতিকে আজিৰ সম্পূৰ্ণ খণ্ডটি চাবৰ বাবে খুবেই বহুত বেছি ইন্টাৰেষ্টিং হ'বলৈ গৈ আছে আপোনালোকেও যদি সুৰুজমুখী ধাৰাবাহিকখন চাই ভাল পায় তেনেহলে প্লিজ ভিডিঅ'টিত লাইক কৰাৰ লগতে মোৰ এই চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব ধন্যবাদ